স্বাগতম জানাইছোঁ এছামিছ আননোন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। নমস্কাৰ বন্ধুসকল, আপুনি মই সকলোৱে জ্ঞাত যে ছোৱালীবোৰক ৰহস্য বা গুপ্ত ৰহস্য বুলি জনা যায়, কিয়নো আজিলৈ ছোৱালীবোৰক কোনেও বুজিব পৰা নাই। কিন্তু আমাৰ বিজ্ঞানী আৰু মনোবিজ্ঞানীসকলে বহুত পৰীক্ষা নিৰীক্ষা কৰি কিছু ৰহস্য ভেদ কৰি উলিয়াইছে। তেন্তে বলক জানি লওক সেই ৰহস্য বা ভেদবোৰ কি কি। বন্ধুসকল, ছোৱালীসকলক যেতিয়া স্পেচিয়েল ফিল কৰোৱা হয় বা কোনোবাই স্পেচিয়েল বুলি ভাবে, তেনে অৱস্থাত ছোৱালী এজনী বহুত বেছি আনন্দিত হোৱা দেখা যায়। মনোবিজ্ঞানীৰ মতে যদি কোনো ছোৱালীয়ে দুখী হয়, নাকান্দি মনে মনে বহি থাকে, তেনে অৱস্থাত সি বহুত বেছি দুখ অনুভৱ কৰে আৰু নিজৰ দুখবোৰ বেলেগৰ লগত শ্বেয়াৰ কৰিব খোজে। ছোৱালীসকলক নিজৰ প্ৰশংসা শুনি বহুত বেছি ভাল পায়, যদিও সেইবোৰ প্ৰশংসা মিছা বা মিছলীয়া হয়। বন্ধুসকল, আপুনি নিশ্চয় দেখিছে যে ছোৱালীসকলৰ চকুৰ পানী অতি সোনকালে গুচি আহে, কিন্তু মনোবিজ্ঞানীসকলে কয় যে আপুনি কিবা ক'লে আৰু আপুনি যদি ছোৱালীজনীৰ মনৰ মানুহ বা নিজৰ কাষৰ আত্মীয় স্বজন হয়, তেনে অৱস্থাতহে ছোৱালীজনীৰ চকুৰ পানী সোনকালে আহে। ছোৱালীসকল বহুত বেছি চেনচিটিভ হয়। যদি কোনো ল'ৰাই ছোৱালী এজনীৰ লগত বেয়া ব্যৱহাৰ কৰে, তেনে অৱস্থাত বা তেনে পৰিস্থিতিত ছোৱালীজনী কেতিয়াও নাপাহৰে আৰু গোটেই জীৱন সেই কথা মনত ৰাখে। ছোৱালীসকল ল'ৰাসকলৰ প্ৰেমত অতি সোনকালে নপৰে, কিন্তু যেতিয়া ছোৱালী এজনী কোনো ল'ৰাৰ ওপৰত ক্ৰাছ খায়, তেতিয়া ক্ৰাছজনৰ ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট দিয়ে আৰু ইমান গুৰুত্ব দিয়ে যে তাৰ সকলো সুখ মুহূৰ্তত ল'ৰাজনক বা সেই ক্ৰাছজনক ইমেজিন কৰে আৰু গোটেই দিনটো মনত কৰে। ছোৱালীসকল নিজৰ কাষৰ মানুহক, আত্মীয় স্বজনক বহুত বেছি সন্মান কৰা দেখা যায়, আৰু সেইসকলৰ বিষয়ে যদি কোনোবাই এটা বেয়া ভাষা বা বেয়া ব্যৱহাৰ কৰে, তেনেহ'লে ছোৱালীজনী সেইবোৰ অৱস্থা বা পৰিস্থিতি সহ্য কৰিব নোৱাৰে। বন্ধুসকল, আপুনি যদি কোনো ছোৱালীৰ পৰা উপদেশ বিচাৰে, তেনেহ'লে ছোৱালীজনী বহুত বেছি ভাল পাই আনন্দিত হয়, আৰু আপুনি উপদেশ লোৱাৰ বাবে ছোৱালীজনীৰ মনত আপোনাৰ প্ৰতি সন্মান আৰু মৰম বাঢ়ি যায়। যদি তেনে পৰিস্থিতি আপুনি ছোৱালীজনীৰ পৰা কোনো সহায় বিচাৰে, তেনেহ'লে ছোৱালীজনী শেষ দিনটো তেজ থকালৈকে আপোনাক সহায় কৰিব। বন্ধুসকল, ছোৱালীসকল নিজৰ ভালপোৱা মানুহৰ বাবে সকলোবোৰ ছেক্ৰিফাইচ কৰিব পাৰে, যদিও সেই ছেক্ৰিফাইচ ছোৱালীজনীৰ বাবে বহুত কষ্টকৰ হয়, তথাপিও ছোৱালীজনী ছেক্ৰিফাইচ কৰা দেখা যায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব, আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।